Hello everyone, মই ৰিমাদলে নতুন এটা ব্লগ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক দেখুৱাম যে আমাৰ গোগামুখৰ বিখ্যাত হনুমান মন্দিৰ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। A few moments later. এতিয়া আমি সোমাই গৈছো হনুমান মন্দিৰলৈ আৰু অকমান এই সাইডে দেখাই দিছো এফালে এটা জাপি আছে আৰু সোমাই গলে দেখিব অকমান যদি সাইডত দেখো ন আমি এফালে বম ডাঙৰ এটা হাব দেখিব আৰু শিৱলিংগ এটা এফালে দেখিব আপোনালোকে समझ रहे हो आप समझ रहे हो ইয়াতে দেখিব গৰুজনীক আৰু গৰুজনী পালটুক গাখীৰ খুৱাই থকা দেখি পাব আৰু তলত চাবলৈ গলে মানে বহুত দুৰ্গা মাৰ ফটো বা এনেকে বহুত ফটো লগাই থোৱা আছে তলতো আৰু ভিতৰৰ দৃশ্যখিনি উপভোগ কৰো এতিয়া সকলোৱে আৰু এতিয়া ইফালে চাওক বা চালে ইয়াত চাই থাকিব মন যায় ইমানে ডাঙৰ মানে বম ডাঙৰ এটা মন্দিৰ ইয়াত আৰু ইফালে হৈছে শিৱলিংগ এইটো बात तो सही है এয়া হৈছে হনুমান মন্দিৰত থকা দৃশ্য ইমান ধুনিয়া মানে চালে ইয়াত চাই থাকিব মন যায় এনেকুৱা এটা মানে দৃশ্য ইমান ধুনিয়াকৈ আৰ্ট কৰিছে আৰু ইফালে আছে ৰাধা কৃষ্ণ আৰু এই সাইডে আছে হনুমানৰ গদাটো চাওক না পাও ইমান ধুনিয়া লাগিছে আৰু ইফালে আছে আমাৰ সীতা মায়া আৰু ৰাম লক্ষ্মণ তিনিটা আছে ইয়াতে আৰু এই সাইডে যদি চাবলৈ যাও ভোলানাথ जी रुको जरा सबर करो নহয় গণেশা ইয়াত আছে আৰু এইফালে গণেশ আৰু এইফালে আছে ওপৰৰ ফালে চাওক ওপৰৰ পৰা যদি চাই আপোনালোকে দেখিব বান্দৰ দুটা দেখি পাব উকনি চাই থকা দেখি পাব আৰু এইফালে যদি বাহিৰৰ ফালে চাও ইমান ধুনিয়া মানে গ্ৰীন হৈ আছে সকলোতে আৰু এইফালে গছ দুডাল আছে প্ৰকাণ্ড ডাঙৰ গছ দুডালৰ ওপৰত চাওক না ইমান ধুনিয়াকে বনাই থৈছে এইটো চাওক ওয়াও নাইস এইফালে আমাৰ আজি আনো আহিছে हाय हाय इतना सुकून এতিয়া মই মন্দিৰৰ পৰা ওলাই আহিলো আৰু ওলাই আহিলে সিধা গলো আমি হোটেললৈ এতিয়া আমি হোটেলত সোমালো আৰু এয়া মোৰ বেষ্ট ফ্ৰেন্ড ৰূপা দে বহুত দিনৰ মূৰত তাইক লগ পালো আৰু খাবলৈ কিবা অৰ্ডাৰ কৰিলো আৰু খালো তাৰ পিছত আজিলে ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল পালে প্লিজ লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব বাই বাই